guys, welcome back to my YouTube channel Madhab M vlogs. आज আমি যাবলৈ ওলাইছো হাজোত মনসা পূজা চলি আছে। আজি বতৰটো বহুত বেয়া হৈছে কাৰণ বতৰ মনসা পূজা দিব নোৱাৰিব, সেইকাৰণে আমি মনসা পূজা যাওঁ। আৰু গাইজ এতিয়া আমি যাই আছো ৰাস্তাৰে, আৰু এতিয়া আমি হাজো পামে আৰু অলপ দেৰি গ'লে, আৰু আপোনালোকে শেষ হ'লে ভিডিঅ' চাই কওক। আৰু গাইজ ইয়াতে আৰু আমি অলপমান পইচা ওলালোঁ, কাৰণ পূজাত কিবা খাব লাগিব না, কিনে ই পইচা ওলাই আছে। আৰু গাইজ আমি এতিয়া পূজা পামে, আৰু আপোনালোকে চালকে হাজোৰ নজৰা এই হাজো, এতিয়া হাজোৰ ৰাতি কেনেকৈ চাই লওক। আৰু এতিয়া গাইজ এতিয়া আমি পূজা পালোঁ, আৰু অলপমান গ'লে আপোনালোকে চাই থাকক। আৰু গাইজ এতিয়া আমি পূজা ভিতৰত সোমাই যাওঁ। বহুত মানুহ হৈছে, সোমাই যাওঁ আৰু গাইজ এতিয়া আমি প্ৰথম সেৱাটো কৰিলোঁ, তাৰমানে সেৱাটো হৈছে মেইন সেৱাটো। আৰু গাইজ ইয়াতে বহুত ডাঙৰ আৰতি আৰু গাইছে পূজাখন 7 দিন চলে, আৰু 7 দিন গাইছে আজি আছে বাবু গায়ক আছে, আৰু কালি কলাবতী ইয়াতে 7 দিন পূজা। আজি বাবু চাব লাগিব, আপোনালোকে বাবু দেখা।
আৰু গাইছ আজি বহুত ৰাতি হ'ল, ৰাতি বোলে 12টা বা 1টা দি বোলে বাবু আহিব, সেইকাৰণে আমি এতিয়া ঘৰত যাওঁ, কাৰণ আমাৰ ঘৰত মাহঁতক কৈ অহা নাই, সেইকাৰণে এতিয়া আমি ঘৰত যাওঁ। বাই বাই, ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।